Hey everyone, welcome back to my YouTube channel. আজি মই ভাবিছোঁ এনেকুৱা এটা ভিডিঅ' বনাওঁ যদি ভিডিঅ' চাগে হয়তো একদম ফ্ৰী প্লান নহয় জাষ্ট ভাবিলোঁ যে এটা ভিডিঅ' বনাওঁ এই কাৰণে কাৰণ মই এটা কৰিবলৈ গৈ আছোঁ মোৰ মেকআপ কিটটো চাফা আৰু লগতে এটি সৰু ক্লাছ মানে কি হ'ল মোৰ এইকেইদিন শ্বুটিং চলি আছে তো শ্বুটিং চলি থকা সময়ত একো এটা ভালকৈ ভিডিঅ' বনাব পৰা নাই কাৰণ কিছুমানে বিহাইণ্ড দ্য চিন দি থাকে কিন্তু মই ভাবা নাই যে এইবিলাক বিহাইণ্ড দ্য চিন দি পেলাই মোৰ চেনেলটো তেনেকুৱাকৈ কৰোঁ কাৰণ যিহেতুকে মই প্ৰডাক্ট ৰিভিউ দিওঁ লগতে মেকআপৰ ভিডিঅ' ৰিলেটেড দিম বুলি ভাবিছোঁ সেইকাৰণে মই তেনেকুৱা টাইপৰ ভিডিঅ' নবনি মানে আজি ছুটি আছে তো সেইকাৰণে মেকআপ কিটটো চাফা কৰাৰ লগতে এইফালে আছে মোৰ ষ্টুডেণ্টজনী তো তাই মোৰ তাত শিকি আছে আৰু এনেকুৱা এটা ঘৰুৱা পৰিৱেশত বৰ্তমান মই শিকাই আছোঁ কাৰণ মই এতিয়ালৈকে ৰুম বা ষ্টুডিঅ' টাইপ লোৱা নাই ল'ম অতি শীঘ্ৰে বহুত জল্দি চেষ্টা কৰি আছোঁ তাৰ কাৰণে তো আমি ভাবিছোঁ সৰুকৈ এটা মেকআপৰ ক্লাছ এটা কৰোঁ আৰু মেকআপ কিটটো এইকেইদিন য'তে ত'তে থৈ দিয়া আছে ভালকৈ চাফা কৰোঁ এয়াবিলাক গোটেই বস্তুবিলাক অ'ত ত'ত পৰি আছে তাৰপিছত ইফালে সিফালে চব ঠিক ঠাক কৰিম আৰু এটা একদম চিম্পল লুক এটা ক্ৰিয়েট কৰিবলৈ গৈ আছোঁ যিটো নেকি তাই একচুৱেলি মোৰ তাত বৰ্তমান ক্লাছটো কৰি আছে শ্বুটিং মেকআপ ৰিলেটেড আৰু ধৰক নিউড মেকআপ তাৰপিছত মই বেলেগ ওপৰত মেকআপটো শিকাম টাইম আছে যিহেতুকে নতুনকৈ তাই আহিছে মোৰ ওচৰত গতিকে বেছি কথা নকওঁ ষ্টাৰ্ট কৰোঁ আৰু কেমেৰা ধৰি দিয়া মানুহো নাই ষ্টেণ্ডো নাই তো মই অলপকৈ দেখাই আছোঁ যিহেতুকে ক্লাছটো ষ্টাৰ্ট কৰিম তো তাৰ কাৰণে মই ফেচত প্ৰথমতে এইটো ক্ৰীমটো এপ্লাই কৰোঁ মইশ্চাৰাইজাৰ ক্ৰীম হয় আৰু আপোনালোকে চাই লওক স্পেলিংটো এইটো বহুত বেছি ভাল হয় আচলতে আমি বিফ'ৰ মেকআপ এইটো ইউজ কৰিব লাগে আৰু এইটো মেকআপ কি কয় মইশ্চাৰাইজাৰ ক্ৰীমটো এপ্লাই কৰা উঠি মই একচুৱেলি মই দুটামান হেৰি কৰি আছোঁ কি কয় ইউজ কৰি আছোঁ বৰ্তমান কি কয় এইটো প্ৰাইমাৰ এইটো হৈছে ফেচেছ কানাডাৰ প্ৰাইমাৰ ইউজ কৰি আছোঁ আৰু বেলেগ প্ৰাইমাৰো ইউজ কৰোঁ আৰু পেকৰো কৰোঁ চব কৰোঁ কিন্তু বৰ্তমান মই এতিয়া তাইক এই প্ৰাইমাৰটো ইউজ কৰিব দিম তুমি এইটো লোৱা প্ৰাইমাৰটো ইউজ কৰা তাৰপিছত মই আজি ভাবিছোঁ যে মোৰ লগত দুটা পেকৰ HD কনচিলাৰ আছে তো কেতিয়াবা কি হয় আমাৰ কিছুমান স্কিনত ফাউণ্ডেশ্যন এপ্লাই নকৰিও অনলি কনচিলাৰ দি পেলাইও আমি মেকআপ লুক এটা ক্ৰিয়েট কৰিব পাৰোঁ যিকোনো তো সেইটো কাৰণে মই ভাবিছোঁ যে তাইক HD কনচিলাৰ এই দুটাৰে কম্বাইন কৰি তাই স্কিনখনত মিলাকৈ মই এটা বেষ্ট ৰেডি কৰিম আপোনালোকক দেখুৱাম চাই থাকিব আৰু প্লিজ মাইণ্ড নকৰিব মোৰ বস্তুবিলাক অতটো তেনেকৈ পৰি থকাৰ কাৰণে একচুৱেলি এইটো যিটো আছে ফাউণ্ডেশ্যনটো মিডিয়াম টোনৰ কাৰণে খুব বেছি ভাল কিন্তু তোমাৰ স্কিনটো যিটোকে ফেয়াৰ হয় তো সেইটো কাৰণে এইটো দিয়া ল'লে আৰু বেছি ফেয়াৰ হৈ যাব তো মই সেইকাৰণে মিক্স কৰি কিনে লগাম এই দুটা তো মই এতিয়া তাইৰ মুখত জাষ্ট যিটো HD কনচিলাৰ আছিল সেইটো মই মিক্স কৰি কিনে এটা ফাউণ্ডেশ্যন টাইপ এপ্লাই কৰি দিলোঁ নোজ কাটিলোঁ তাৰপিছত গালখনো কাটি দিলোঁ এতিয়া পাউডাৰ এপ্লাই কৰিম এতিয়া মই তাইৰ ওপৰত পাউডাৰ ইউজ কৰিম সেইটো হৈছে চুগাৰৰ বানানা পাউডাৰ এইটো লুজ পাউডাৰ হয় আৰু এই পাউডাৰটো মই বহুত দিনৰ পৰা ইউজ কৰিছোঁ বহুত বেছি ভাল আনকি এদিন মই আপোনালোকক কৈছিলোঁ যে ৰিভিউ দিম বুলি তো এইটো কাৰণে আজি কৈ দিলোঁ এই চুগাৰ এই পাউডাৰটো বহুত বেছি ভাল আৰু আমাৰ বানানা পাউডাৰ যিকোনো মিডিয়াম টু ফেয়াৰ টোনৰ কাৰণে বহুত বেছি ভাল চ' গতিকে এইটো পাউডাৰ মই এতিয়া এপ্লাই কৰি আছোঁ এতিয়া আমাৰ ক্লাছটো হৈ গ'ল এতিয়া তাই মোৰ ওপৰত এপ্লাই কৰিব কি কৰিলোঁ কি কৰা নাই মনত আছে চাগে হয়নে আছেনে ভাগৰ লাগি আহিছে আমাৰ টোপনি নাই এটা আৰু কাম চাম কৰি তাই চুলিটো এনেই বান্ধি থৈ দিলোঁ দেই কাৰণ আমি এতিয়া চুলি একো কৰা নাই জাষ্ট মই মেকআপটো কেনেকৈ কৰিব আই শ্বেডো কেনেকৈ কৰিব লাগে তাৰপিছত আই শ্বেডো একদম নিউড কৰিছোঁ চবটো মুজি দি আছেনে এবাৰ একদম চিম্পল আই শ্বেডো এটা চ' আজিৰ ক্লাছটো জাষ্ট কমপ্লিট হ'ল মই আজি তাইক শিকালোঁ ইফালেও কেমেৰা কৰি আছে বাৰু
তো মই আজি তাইক শিকালোঁ যে চিম্পল এটা মেক অভাৰ কেনেকৈ কৰিব পাৰি, যিটো মেকআপ আমি ডেইলি লাইফতো কৰি যাব পাৰোঁ, বা কেতিয়াবা টিভি যিবিলাক আমি চিৰিয়েল কৰোঁ বা ৱেব ছিৰিজ কৰোঁ, তাতে যিটো মেকআপ একৰ্ডিং টু কেৰেক্টাৰ যিটো মেকআপো লাভ নহয়, চিম্পল মেকআপ এটা হয় যিটো মেকআপ আমি কৰোঁ। তো সেই মেকআপ লুকটো আজি মই তাইক শিকালোঁ। তো এতিয়া মোৰ ওপৰত এপ্লাই কৰিছে। প্ৰথম কৰিছে, যিয়ে নহওক ভালেই কৰিছে, কাৰণ আৰু কৰি থাকিলে নিশ্চয় বহুত বেছি ভাল হৈ যাব। তো তেনেকেই ক্লাছটো এনেকৈ শেষ কৰিলোঁ। হয়তো চাগে আপোনালোকৰ মেকআপ কেনেকৈ কৰিলোঁ, কি কি প্ৰডাক্ট লগালোঁ, গোটেইখিনি বস্তু দেখুওৱাটো নহ'ল, কাৰণ অকলেই কেমেৰা কৰি দিয়া মানুহ নাই, বা প্লাছ মই ষ্টেণ্ডডালো নাই, তো মই ল'ব লাগিব এতিয়া নতুনকৈ। তো এতিয়া চবখিনি হৈ যোৱাৰ পিছত এতিয়া এই মোৰ মেকআপৰ এই বস্তুবিলাক যে ঠিক ঠাক কৰোঁ। চব বস্তু ঠিক ঠাক কৰি কিনে কাইলৈ শ্বুটিং আছে, আকৌ ৰেডি হৈ যাওঁ। বাই।